মই বাৰ্বি বৰুৱা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মোৰ ভিডিঅ' কৰিবলৈ ওলাইছোঁ, ভিডিঅ' দিবই নোৱাৰোঁ, বহুত অসুবিধা হয়, কেঁচুৱা লৈ অলপ দিগদাৰো হৈ যায়, গতিকে ৰেগুলাৰ ব্লগ বনাবই নোৱাৰোঁ। আজিও বহুত দিনৰ মূৰত আহিছোঁ। মোৰ ভালেই, নিশ্চয় আপোনালোক সকলোৱে ভালেই আছে। মোৰ ছোৱালী সেয়া কিতাপ লৈ একদম পূৰা ব্যস্ত হৈ আছে। আজি মই এটা ৰেচিপি বনাম, ৰেচিপি ভিডিঅ'য়ে দিম। মই পনীৰ বনাম, পনীৰ বাটাৰ মছলা বনাম, একদম ইজি টাইপত। আহকচোন তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই পনীৰৰ কাৰণে পিঁয়াজ দুটা কাটি লৈছোঁ, এনেকৈ কাটি ল'লেই হ'ল। আৰু এয়া বিলাহী, নহৰু কেইফুটা, জলকীয়া আদা দিছোঁ কাৰণ ছোৱালীকো অকণ খুৱাম। তাৰপৰা গোটা মই এয়া কাজু কেইটামান লৈছোঁ, কিচমিচ কেইটামান, লং, ইলাচি আৰু ডালচেনি। আৰু এইখিনি পনীৰখিনি একদম ঘৰতে বনোৱা হয়। তেতিয়া আহকচোন ভিডিঅ'টো শেষলৈকে চাই থাকিব। টেৱাখন পাতি লৈছোঁ, এখন টেৱাখনতে বনাম। তাৰপৰা এতিয়া মই প্ৰথমে এইখিনি মছলাখিনি ভাজি ল'ম। ইয়াত মই গুড়ি মছলা, এই ধনিয়া দিম, জিৰা দিম আৰু হালধি আৰু এইটো পনীৰ বাটাৰ মছলা অলপ দিম। সেয়াই এতিয়া মই মছলাখিনি ভাজি পেলাই পেষ্ট কৰি ল'ম। কেৰাহীখন গৰম হ'ল, মই এতিয়া দুটা বস্তুকেইটা দি দিছোঁ। গেছটো একদম ল' কৰি থৈছোঁ। গোটাই ফ্ৰাই কৰি ল'ম। মই এতিয়া গুড়ি মছলাখিনি দিম। এয়া জিৰা গুড়ি মই এই প্লাষ্টিকৰ সৰু চামুচে আধা চামুচ দিছোঁ। এতিয়া মই ইয়াত ধনিয়াও সেই সৰু চামুচেৰে একদম আধা চামুচতকৈ অকণমান কমকৈ দিছোঁ। এতিয়া ভালদৰে ভাজি ল'ম। তাৰপিছত পেষ্ট কৰি দিম। ঠাণ্ডা হোৱাৰ পাছত মিক্সি গ্ৰাইণ্ডাৰত পেষ্ট কৰি পেলাই বনাই আছোঁ। এতিয়া মই হালধি অলপো দি দিম। হালধি দি হৈ গ'ল। এতিয়া মই ইয়াত দিম পনীৰ চাহী মছলা, ডাঙৰ চামুচে আধা চামুচ। এই ধুনীয়াকৈ ভাজি পেলাই এইখিনি পেষ্ট কৰি ল'ম। এতিয়া হৈ যাব, বেছিকৈ নাভাজিলেও হ'ব। গেছটো মই একদম ল' থৈছোঁ। এতিয়া বিলাহীটো গলিছেই নহয়, এয়া বিলাহীটো গলিলে আৰু ভাজিব পাৰিম। এয়া গলিছেই বিলাহীটো। এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। ঠাণ্ডা হ'বলৈ দিম প্ৰথমে, তাৰপিছত পেষ্ট বনাম। এতিয়া মই সেই একেখন টেৱাতে সেইখিনি নমাই পেলাই মই ইয়াত এতিয়া ৰিফাইন দি অলপ পনীৰ টুকুৰাকেইটা অলপ ভাজি ল'ম। বেছি নাভাজোঁ, অলপ ভাজি ল'ম। ভাজি ল'লে ভাল পায় ঘৰৰ মানুহে, ভাজি নিদিয়াকো দিব পাৰে। মই অলপ ভাজি দিম। এয়া মোৰ পনীৰখিনি ফ্ৰাই হৈ গ'ল, নেদেখালোঁ আৰু। মই ইয়াত ঠাণ্ডা হ'ল, এইখিনি পেষ্টখিনিও বনাই ল'লোঁ। তাৰপৰা এতিয়া মই এই টেৱাখনতে আকৌ মই বাটাৰ দিম। যিহেতু বাটাৰ পনীৰ মছলা বনাইছোঁ, বাটাৰ অলপ দি দিছোঁ। তেতিয়াহে ভাল লাগিব। এইখিনি গলি লওক। এতিয়া মই গেছটো ল' কৰি এই পেষ্টখিনি দি দিম। পেষ্টখিনি দি পেলাই অলপ ভালদৰে ভাজি ল'ব লাগিব। এয়া পেষ্টখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াত পানী দি দিম।
মছলা বাতিটোৱে গৰম পানী দিছোঁ এইখিনি এতিয়া পুৰা উতলিবলৈ দিম জোখমতে দিব যিমানকণ লাগে সিমানকণ দিব পাৰিব পানীটো নিজৰ আন্দাজ মতে নিজৰ জোখ অনুযায়ী দিব কিমানকণ লাগে এতিয়া মই ইয়াত ফ্ৰাই কৰি থোৱা পনীৰখিনি দি পুৰা ধুনীয়াকৈ উতলিবলৈ দিম লাষ্টত মই ইয়াত আমুল ক্ৰীম অলপ দি দিম এইখিনি এতিয়া উতলক তাৰপিছত আকৌ দেখাম আপোনালোকক কেনেকুৱা হৈছে এয়া এইখিনি উতলিলে এতিয়া মই ইয়াত 1 চামুচ ক্ৰীম দি দিছোঁ হৈ গ'ল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই